Hi guys, welcome back to my YouTube channel. আজি সোমবাৰ হয়, আজি মানডে হয় আৰু because মই এই Saturday Sunday কতো যাব নোৱাৰিলোঁ, so I am making this simple video, simple vlog. আজি এইখিনি জায়গা আমাৰ কলবাগান হয় ইয়াতে আমি এই জায়গাটো সাফা কৰি আছো. We are cleaning this place to make space for the chickens. এটা মুৰ্গীৰ কাৰণে ঘৰ বনাম. So we are making a home place for them to live. So ইয়াতে মানে আগতে আমাৰ এটা ঘৰ আছে পিছফালে, সেই ঘৰটোত অলপ প্ৰব্লেম হৈ আছিলে because of some issues, মানে গৰমৰ কাৰণে কণীবোৰ নাপাৰে মুৰ্গীয়ে, আৰু moreover there are some local chickens as well, so they also need this kind of place where they can stay for the night and then move in the morning outside and eat the insects and everything outside, so that they get all the nutrients and minerals from the outside nature. So এই ঘৰটো সেইকাৰণে বনাই আছো আৰু এইবাৰ এই সপ্তাহত for some issue মই মানে ট্ৰিপটো কৰিব নোৱাৰিলোঁ, বাহিৰত যাব নোৱাৰিলোঁ ফুৰিবলৈ, বাট নেক্সট Saturday যাই আছোঁ. so এই ঘৰটো কেনেকৈ কি বনাওঁ সেইটো লৈ দেখাম, আৰু মুৰ্গী ঘৰটো কেনেকৈ বনাম সেইটো দেখাম, how we will make this chicken home. আৰু এইফালে even we are making a place for mushroom farming. We are planning to start. We had mushroom earlier before my birth. Actually আমাৰ আগতে আছিলে, মই জন্ম হোৱা আগতে মাছৰুমৰ খেতি কৰিছিল দেউতাই, বাট এতিয়া বহুত দিন হ'ল, সেই বছৰ মানে বহুত বছৰ হ'ল আৰু খেতি নাই কৰা, বাট এতিয়া আকৌ আৰম্ভ কৰিব, তাৰ কাৰণে ফ্ৰেম বনাই আছে তাতে, সেইটো মই এটা নেক্সট ভিডিঅ'ত দেখাই দিম যদি বিচাৰে. বাট ফৰ নাও আমি এই ঘৰটো বনাম, আৰু আজিৰ পৰা কাম ষ্টাৰ্ট হৈছে, জেগাটো চাফা কৰিছোঁ আগতে, বহুত জংঘল আছিলে. চ' we are cleaning this place and work will start from, actually it started from today only, আৰু কেইদিন লাগে আমি চাম আৰু. so we are planning to make a 30 feet long and approximately 20, the breadth will be like 20 feet. so সিমানখিনি মানৰ এটা breadth হ'ব, আৰু ঘৰটো এনেকুৱা এইখিনি জেগাত হ'ব. আৰু আজি বতৰটো, the weather is pleasant enough, অলপমান sun আছে আৰু অলপমান গৰমো লাগিছে বাৰু, বাট বৰষুণ অহাৰ চান্স আছে. চ' এনেকুৱা এটা কাইণ্ড অফ এটা ৱেডাৰ হৈ আছে ইয়াতে. চ' আজি ভিডিঅ'টো, দ্য ভিডিঅ' উইল বি ভেৰি ৰ, no much editing, just a simple vlog, so more of talking to the audience. I hope you guys will enjoy the video. আৰু ঘৰটোৰ বিষয়ে আৰু বাকী জনাম বাৰু. বৰ্তমান এতিয়া বেলেগ ফালে আৰু গৈ অলপ বস্তু দেখাই দিওঁ, লগত লাগিলে আমি অলপ সেইফালে যাওঁ, আমি অলপ ঘৰৰ ফালে গৈ দেখাই দিওঁ. খালি হাঁহৰ ঘৰটো অলপ ৰিপেয়াৰ কৰিলোঁ, কালি হাঁহৰ ঘৰটো ডাঙৰ কৰিলোঁ. I fixed some lights over here পোৱালিবোৰৰ কাৰণে, for the ducklings. আৰু এতিয়া এইফালে যাম, হাঁহৰ পোৱালিবোৰৰ ঘৰ বনাই দিলোঁ, এইফালে যাম. let me point my camera towards myself, audience. so কেনেকুৱা আজি বঢ়িয়া বতৰ, কামবোৰ আৰম্ভ হৈ গৈছে অলৰেডি, দেখালোঁ. এতিয়া বলক আগলৈ চাই আহোঁ. হাঁহবোৰৰ কাৰণে মানে একচুৱেলি আমি এই স্পেচটো এনেকৈ বনাই দিছোঁ যাতে হাঁহবোৰ বাহিৰত যাব নোৱাৰে, চিধা ডাইৰেক্টলি মেইন পুখুৰীটোত যায়, ডাঙৰ পুখুৰীটোলৈ আগবাঢ়ে. I don't know how am I looking in the camera, my hair is not that good, but যিয়ে নহওক আৰু মেইনলি ভিডিঅ'টো দৰকাৰী. মই মানে I can't wait to upload the next video quick, and ইমান ধুনীয়া ৰেছপঞ্চ, ইতনা ज़्यादा अच्छा ৰেছপঞ্চ মিল रहा है सबसे. so I thought कि মই জল্দি ভিডিঅ'টো বনাই দিওঁ মানে. এতিয়া গাহৰি চাহৰিবোৰ দানা চানা দি দিছে ইয়াতে, আৰু এতিয়া ইয়াতে ডাঙৰ পুখুৰীটোত কেনেকুৱা লাগিছে চাওঁ হাঁহবোৰ. এয়া ভালে লাগিছে দেখাতটো, মই অলপ দেখা পাইছোঁ. এইফালে আছে পুখুৰীটো, চ' মই এটা পিছৰ ভিউ দেখাই দিম বাৰু. okay, so let me turn my camera. so याते those are the ducklings, वो है बच्चे सारे, और उधर बड़े वाले हैं उस साइड पे, अगर आपको दिख रहा होगा, if my phone can focus on that. yeah, so এইখন আমি বনাই দিছোঁ, এখন আৰু নদী মানে নামি যাব পৰাকৈ, নদীহে আহিছে, পুখুৰীটো নামি যাব পৰাকৈ এনেকৈ হাঁহকেইটা এফালে নামি যাব. মই নাজানো ইভেন মই যাব পাৰিম নে নোৱাৰিম, আই গেছ মই পাৰিম নামি যাবলৈ. চ' এনেকৈ ডাইৰেক্ট নামি যাব হাঁহবোৰ. ইয়াতে বঢ়িয়াকৈ জেগা আছে, দে কেন মুভ, দে কেন এনজয়, এণ্ড দেন সিহঁতে আকৌ উঠি আহিব এইফালেদি, আহিলৈ এনেকৈ বেক টু হোম.
চ' এইটো এনেকৈ বনাই দিছোঁ ইয়া চ' দেখাত বৰ ধুনীয়া হৈ আছে পুখুৰীটো ভাল লাগিছে আৰু এতিয়া এইখিনি দেখালোঁ আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো এইখিনি বস্তুৱে দেখাম আৰু নেক্সট ভিডিঅ'বোৰত আৰু ভালকৈ কৰিম আৰু এতিয়া আমাৰ ফাৰ্মৰ ওপৰত কিবা ভিডিঅ' লাগিলে মোক পিন কৰিলে হ'ল কমেণ্টত মই নিশ্চয় বনাই দিম ভিডিঅ'টো আৰু ইমান মৰম দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ ভাল লাগিছে বহুত ইমান কমেণ্ট আহিছে ইমান ভাল মোক কৈছে যে ভাল কৰি আছে আৰু আগলৈ কৰা সেনেকৈ ক'লে বহুত ভাল লাগে মনটো চ' মই একদম মানে মজা লাগি আছে কাম কৰি পেলাই ভিডিঅ' বনাই বঢ়িয়া লাগি আছে আৰু কালি বহুত কাম কৰিলোঁ ঘৰটো বনালোঁ হাঁহৰ বনাওঁতে ভাগৰ লাগি গ'ল ৰাতিটো দিনটো মানে কাম কৰি মেলি চ' এতিয়া আজি এইটো কাম লৈছোঁ হাতত মানে বহুত ইমিডিয়েট কৰিব লাগিব মানে বিকজ জল্দি নকৰিলে মানে বহুত লোকচানো হৈ যায় আৰু মানে মৰি আছে হাঁহৰ পোৱালিবোৰ বা ইভেন মুৰ্গীবোৰৰো প্ৰব্লেম চলি আছে কিছুমান চ' এইবোৰ প্ৰব্লেম মানে অলৰেডি যোনে এইবোৰ বিজনেছ কৰি আছে যোনে এগ্ৰিকালচাৰ ৰিলেটেড বিজনেছবোৰ কৰি আছে ফাৰ্মিং ৰিলেটেড সিহঁতে গম পায় যে কিছুমান প্ৰব্লেম ফেচ কৰিব লাগে চ' উই নিড টু ডু ইট কুইক আৰু আজি মোৰ জিমো আছে চ' ইভেন 4টা বজাৰ আগত জিমতো যাব লাগিব চ' এতিয়া জল্দিখিনি ফিনিছ কৰি মেলি দেন কৰিম চ' উইথ ডেট ছেড আই এণ্ড দ্য ভিডিঅ' হিয়াৰ এণ্ড আই হোপ ইউ এনজয় দ্য ভিডিঅ' আৰু যদি ভাল পাইছে দেন লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ বাই বাই